ডিব্ৰুগড় জিলাৰ হাইটৰী লেচন ভৱনত আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ 84তম আমি পবিত্ৰ প্ৰতিষ্ঠা দিৱসটো আজি পালন কৰিছোঁ। এইবাৰ বিশেষকৈ আমি বৰ এটা বিশেষ বিভাগীয় অনুষ্ঠানটো আমি কৰা নাই, যিহেতু আমি খুব সৰু সুৰাকৈ অনুষ্ঠানটো আজি পালন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটোত আমাৰ আটাইকেইখন জিলাৰ আমাৰ কেন্দ্ৰীয় জিলা আঞ্চলিক কৰ্মকৰ্তা আহি আছে। আৰু যিহেতু আমাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ আগন্তুক দুটা বৃহৎ কাৰ্যসূচী আছে। ৰাষ্ট্ৰীয় পৰ্যায়ে আমাৰ ফুটবল প্ৰতিযোগিতা আছে, আৰু আগন্তুক অসম মটক যুৱ ছাত্ৰ সন্মিলনলৈ আমাৰ পিতৃ সংগঠন আৰু ভগ্নী সংগঠন আমাৰ যৌথ আমাৰ কেন্দ্ৰীয় অধিৱেশন আহি আছে। সেইকাৰণে আমি এইবাৰ অনুষ্ঠানটো খুব অনুষ্ঠিতভাৱে পালন কৰিছোঁ। আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ আজি আমাৰ 84তম প্ৰতিষ্ঠা দিৱস আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। আমি আজি ইয়াত খুব ভালদৰে আমাৰ যি প্ৰতিষ্ঠা দিৱসটো আমাৰ যিমান মটক জনগোষ্ঠী ৰাইজ আছে সকলো একত্ৰিত হৈ আমি ওলাই আহিছোঁ প্ৰতিষ্ঠা দিৱস হিচাপে। আৰু আমাৰ সংগঠনটো যেন গোটেই বছৰটো আৰু ভালে কুশলে যাতে কাম কাজ আমি কৰিব পাৰোঁ, সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা আমি জনাইছোঁ। আজি বিষয়ববীয়া কথা আলোচনা হ'ব, কিয়নো আমাৰ সংগঠনৰ বহুতো নেতা পালি নেতা ইয়ালৈ আহিছে, আৰু লগতে বিভিন্ন ধৰণৰ দল সংগঠনৰ নেতৃত্ববৰ্গ ইয়ালৈ আহিছে। আৰু মটক মহিলা পৰিষদ, সদৌ অসম মটক সন্মিলন আৰু মটক যুৱ ছাত্ৰ সন্মিলন তিনিটা সংগঠনো আজি নেতৃত্ববৰ্গ ইয়াত উপস্থিত হৈছেহি। আৰু মই আশা কৰোঁ আমাৰ ইয়াত বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ কথা আজি কোৱা হ'ব। আমাৰ যি জ্যেষ্ঠসকলে আমাক অৱগত কৰিব, কিয়নো সংগঠনটো আমাৰ যি সাংগঠনিক ভেটি প্ৰমুখ্য কৰি আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ যি আজি জনগোষ্ঠীৰ কাৰণে মটক জনগোষ্ঠীৰ কাৰণে লগতে অসমৰ ৰাইজৰ কাৰণে আমি কাম কাজ কৰি আহিছোঁ, তাৰ বিষয়ে ইয়াত আলোচনা হ'ব। আৰু আমাৰ আগন্তুক আৰু যি আমাৰ মটক সংগঠনৰ কাম কাজ কৰাত সহায় কৰি লৈ যাব লাগে তাৰ বিষয়ে আমাৰ আলোচনা হ'ব। যি আমাৰ এখন মটক ৰজাজনৰ নামত আমাৰ ফুটবল খেল হয়, তাৰ ওপৰত আজি আমাৰ আলোচনা হ'ব। আমাৰ কিছুদিনৰ পাছতে আমাৰ খেলখন আছে, আৰু আমাৰ যি দ্বিবাৰ্ষিক অধিৱেশন সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ অধিৱেশনৰ বিষয়ত আজি আলোচনা হ'ব। মটক জনগোষ্ঠীৰ লগতে অসমৰ ৰাইজৰ স্বাৰ্থৰ ক্ষেত্ৰত, অসমৰ উন্নতিৰ ক্ষেত্ৰত, আৰু আমাৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত, নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত, এইবিলাক ক্ষেত্ৰত, আৰু অসমৰ যি আমাৰ বানপানী সমস্যাকে লৈ ৰাস্তা পদূলি আৰু যি সমস্যা আছে ইয়াত আজি আলোচনা হ'ব। মই ভাবোঁ আমাৰ সংগঠনৰ যি সাংগঠনিক ভেটিটো আৰু যেন গটগটীয়া হৈ আমি যেন অসমৰ ৰাইজৰ কাৰণে মটক জনগোষ্ঠীৰ কাৰণে কাম কৰি আহিব পাৰোঁ। আমি সেই ভগৱানক আশীৰ্বাদ কৰি আজি আমাৰ প্ৰতিষ্ঠা দিৱসটো আমি খুব ভালদৰে পাতি আহিছোঁ, আৰু অনাগত দিনত আমি পাতি যাম। আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ 84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস, আৰু আমি ডিব্ৰুগড়ৰ চকেটিংস্থিত লক্ষ্মীনাথ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আমি এদিনীয়াকৈ অনুষ্ঠিতকৈ আজি আমাৰ যি প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আৰু বিশেষভাৱে আজি পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে, স্মৃতিতৰ্পণ কাৰ্যসূচী হৈ গৈছে, আৰু এখন আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিছোঁ, য'ত মটক জনগোষ্ঠীৰ যিসমূহ সংগঠন আছে, আজি মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি আমাৰ মটক সন্মিলন আছে, পিতৃ সংগঠন, মহিলা পৰিষদ আছে, আমাৰ ভগ্নী সংগঠন। আমি ভৱিষ্যতৰ দিনবিলাকত জনগোষ্ঠীটো কেনেকৈ উন্নয়ন হ'ব বা আমি সংগঠনসমূহ আমাৰ কৰণীয় কি হ'ব, সেই কথা বতৰাবিলাক আমি ইয়াত আজি আলোচনা চক্ৰত আমি আলোচনা কৰিম। আৰু ভাবিছোঁ যে মটক জনগোষ্ঠীটো উন্নয়নৰ হকে আমি মটক যুৱ ছাত্ৰ সন্মিলন 84টা বছৰ সংগ্ৰাম কৰিছোঁ। অনাগত সময়ত আমি মটক যুৱ ছাত্ৰ সন্মিলনে জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছোঁ।